নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেল প্ৰেমী আছাম। মহিলাৰ ৭৫ কেজি শাখাত বিশ্ব চেম্পিয়ন হ'ল অসমৰ লাভলিনা বৰগোহাঁই। আপোনালোকে নিশ্চিতভাৱে গম পাইছে। ফাইনেলত অষ্ট্ৰেলিয়াৰ বক্সাৰক তেখেতে হৰুৱাই বিশ্ব চেম্পিয়ন হ'বলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ বক্সাৰগৰাকীক তেখেতে ফাইনেলত ৫-২ৰ ব্যৱধানত পৰাস্ত কৰে। গতিকে এটা বৃহৎ মাৰ্জিন দেখিবলৈ পোৱা গৈছিলে। ফাইনেলখনত জিকি তেখেতে কিমান টকা পালে, ৱৰ্ল্ড চেম্পিয়ন হৈ পেলাই তেখেতে কিমান টকা পালে, এই সন্দৰ্ভত হয়তো আপোনালোকে জানিবলৈ মন গৈছে। এই বিষয়ে আমি আপোনালোকক এই ভিডিঅ'টোতে কৈ আছোঁ, গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এই টুৰ্ণামেণ্টটোত প্ৰথম পুৰস্কাৰ আছিল ৮২,৩৭,৫৬০ টকা আৰু দ্বিতীয় পুৰস্কাৰৰ ধনৰাশি আছিল ৪১,১৭,৩৪০ টকা আৰু তৃতীয় পুৰস্কাৰ আছিল ২০,৩৯,৮৩৫ টকা। অৰ্থাৎ প্ৰথম পুৰস্কাৰ যিহেতু লাভলিনা বৰগোহাঁই জিকিবলৈ সক্ষম হ'ল, সেইবাবে লাভলিনাই পোৱা টকাৰ পৰিমাণ হৈছে ৮২,৩৭,৫৬০ টকা। গতিকে ৮২ লাখ টকা তেখেতে পাবলৈ সক্ষম হয়। আৰু এই টুৰ্ণামেণ্টটোতে বিশেষ ঘোষণা কৰিছে বক্সিং সংস্থাৰ অধ্যক্ষজনে। তেখেতে কৈছে যে ইয়াৰ পাছৰ ছিজনটোৰ পৰা এই ধনৰাশি দুগুণ বৃদ্ধি কৰা হ'ব, অৰ্থাৎ য'ত ৮২ লাখ পাইছে তাৰ দুগুণ পাব। গতিকে এইটো যথেষ্ট ভাল কথা বক্সাৰসকলৰ বাবে, বক্সিং খেলা প্লেয়াৰসকলৰ বাবে। গতিকে এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, যিসকলে নাজানে তেওঁলোকলৈ শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব, যাতে আমি আৰু ভিডিঅ' আনি থাকিবলৈ এনেদৰে উৎসাহ পাই থাকোঁ।